হাই গাইজ, মই জিমি আকৌ এবাৰ আপোনালোক সকলোকে প্ৰভাতিসুৰুজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। আজি মই 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাখনৰ এটা পাঠ আলোচনা কৰিম বুলি ভাবিছোঁ। পাঠটো হৈছে ডিম্বেশ্বৰ নেওগদেৱৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা। তাৰে কিছু পাঠভিত্তিক আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে। দেশৰ এই সংকটৰ সময়ত ছাত্ৰ ছাত্ৰীসকলটো পঢ়া শুনাটো কৰি থাকিবই লাগিব, পঢ়া শুনা আগবঢ়াই নিবই লাগিব। যেনেকুৱা পৰ্যায়ে নহওক, শিক্ষাটো স্তব্ধ কৰি দিলে নহ'ব, সময়ৰ লগে লগে শিক্ষা আগুৱাই নিবই লাগিব। তেতিয়াহ'লে আহাচোন আমি আজি এই পাঠটোৰ কিছু প্ৰশ্ন আলোচনা কৰোঁ। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটোৰ কিছু ভিতৰুৱা প্ৰশ্ন আলোচনা কৰোঁ। কাৰণ আমাৰ ভিতৰুৱা প্ৰশ্ন বহুত দৰকাৰী আৰু পৰীক্ষাত দেখিছোঁ যে ভিতৰুৱা প্ৰশ্নই বেছি আহিবলৈ লৈছে। সেয়ে মই ভাবিছোঁ এইকেইটা ভিতৰুৱা প্ৰশ্নও তোমালোকৰ নিশ্চয় বহুত উপযোগী হ'ব। ছাত্ৰ জীৱন আৰু সমাজ সেৱা, ডিম্বেশ্বৰ নেওগ। আমি প্ৰশ্নলৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্ন, পাঠভিত্তিক প্ৰশ্ন। ক, ছাত্ৰ জীৱন কিহৰ সময়? উত্তৰ, ছাত্ৰ জীৱন শিক্ষাৰ সময়। খ, ছাত্ৰৰ উন্নতিৰ ঘাইমন্ত্ৰ কি? উত্তৰ, ছাত্ৰৰ একাগ্ৰতা ছাত্ৰৰ উন্নতিৰ ঘাইমন্ত্ৰ। গ, ছাত্ৰ অৱস্থাত মনৰ গতি কেনেকুৱা হ'ব লাগে? উত্তৰ, ছাত্ৰ অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে। ঘ, শিক্ষাৰ ভাগবোৰ কি কি? উত্তৰ হ'ব, শিক্ষাৰ ভাগবোৰ হ'ল শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক। ঙ, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে ক'ত নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে? উত্তৰ, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে নিজৰ গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। প্ৰথম চ, নগৰৰ জনক জননী কোন? উত্তৰ, গাঁৱেই হৈছে নগৰৰ জনক জননী। দ্বিতীয় চ, অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা কোন? উত্তৰ, অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতাজন হ'ল ডিম্বেশ্বৰ নেওগ। বৈজ্ঞাজ, গ্ৰউথ অফ দ্য অসমীয়া লেংগুৱেজ পুথিখনৰ ৰচক কোন? উত্তৰ, গ্ৰউথ অফ দ্য অসমীয়া লেংগুৱেজ পুথিখনৰ ৰচক ডিম্বেশ্বৰ নেওগ। জ, ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বোলে? উত্তৰ, ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক চেঁচুক বোলে। ঞ, ডেমডেউকা কি? উত্তৰ, ডেমডেউকা হৈছে জেকা ঠাইত হোৱা এবিধ ৰসাল বিজলুৱা ক্ষুদ্ৰ গছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এই 10টা প্ৰশ্নই আগবঢ়ালোঁ আৰু প্ৰশ্নকেইটা খুবেই দৰকাৰী। তোমালোকে নিশ্চয় মন দি বা আৰু বহীত লিখি ল'বা। আজি মই তোমালোকলৈ ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটোৰ এই 10টা ভিতৰুৱা প্ৰশ্ন আগবঢ়ালোঁ আৰু মই নেক্সট ভিডিঅ'ত বাকী প্ৰশ্নখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে চাই থাকিবা। মই এইদৰে অসমীয়া বিষয়টো তোমালোকক আগবঢ়াই দিম। তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে সামৰিম আৰু ভিডিঅ' চোৱা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।